ভাই, আপুনি অথবা আপোনাৰ পৰিয়ালৰ সদস্যসকলে যেতিয়া কোনো এটা নতুন ফল মূল খাবলৈ ইচ্ছা যায়, ধৰি লওক আপেল, আঙুৰ, কল, আনাৰ, মাটিকঁঠাল, কঁঠাল, লিচু, বগৰী, জলপাই আদি ইত্যাদি, মানে সময় অনুযায়ী, ঋতু অনুযায়ী, বছৰ অনুযায়ী, মানে বজাৰত যিটো ফল মূল নতুনকৈ আহে সেইটো খাবলৈ খুবেই ইচ্ছা যায়। কিন্তু তাৰপিছত আপুনি কি কৰে, সেইটো ক্ৰয় কৰিবলৈ বজাৰলৈ যায়। কিন্তু যেতিয়া আপুনি বজাৰত সেই মানে নতুন ফল মূলটো ক্ৰয় কৰাৰ সময়ত অলপ সাৱধান অৱলম্বন কৰিব। কিয়নো আজি মই যিটো ভিডিঅ' আপোনালোকক দেখুৱাম, সেই ভিডিঅ'টো চালে আপোনালোকৰ মূৰ নষ্ট হৈ যাব, অৰ্থাৎ মাথা একেবাৰে বেয়া হৈ যাব। কাৰণ বিক্ৰেতাসকলে এনেকুৱা কৰিব পাৰে নেকি? হয়, নিশ্চয় পাৰে। কিয়নো আমি মানে ক্ৰয় কৰাৰ সময়ত নিজকে মানে সেই যেতিয়া মানে আমি লক্ষ্য নকৰোঁ যে আচলতে তেওঁ কি কৰি আছে। আপোনালোকে ভিডিঅ'টো চাওক, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক, কেনেকৈ মন এটা পৰিৱৰ্তন কৰে, মানে চেঞ্জ কৰে। আপোনালোকে চাই এজনৰ টকাই ঘূৰাই দিলে, আৰু এজনে পাছত থকা আঙুৰ থকা দেখি আছোঁ কোনটো ভাল হ'ব দেখি আছে, আৰু বিক্ৰেতাজনে মনত ভৰাই আছে যে কেনেকৈ পৰিৱৰ্তন কৰে এতিয়া চাব। চালে কেনেকৈ পৰিৱৰ্তন কৰিলে এই আঙুৰৰ মোনাটো, মানে হয়তো সেই মোনাত পাচিত থকা আঙুৰবিলাক যিবিলাক হয়তো বেয়া ওলাইছিল সেইবিলাক আগতে অলৰেডি ভৰাই দিছিল, আৰু সেইটোৱে মানে ক্ৰয় কৰাজনক দি আছে। টকা কিন্তু একে ল'ব, টকা কম নলয়। আচৰিত হ'ব মানে। আন এজন মানুহ আহিছে, দেখি আছে আঙুৰ ল'ব। ইয়াৰ পৰা সাৱধান থাকিব, ঠিক আছে? ক্ৰয় কৰাৰ সময়ত সাৱধান। মোৰৰ কাম ভৰিত পেলাই আপুনি টকা ইনকাম কৰে, আৰু ইহঁতে চালা। আপোনালোকে হয়তো ভিডিঅ'টো চালে, ভিডিঅ'টো চোৱাৰ পিছত হয়তো এইটোৱে উপলব্ধ কৰিব পাৰিলে যে কেৱল ফল মূলৰ ক্ষেত্ৰতে নহয়, যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আমাক নিজকে আমি সাৱধান হ'ব লাগিব। ভাই, আমি নিজৰ টকাৰে ভাই আমি সেইবিলাক ক্ৰয় কৰোঁ ভাই। সিহঁতে আমাক ঠগিব, আমি ঠগিম নেকি? কেতিয়াও নঠগোঁ, ঠিক আছে? যেতিয়া ক্ৰয় কৰিব অলপ সাৱধান থাকিব, যাতে এনেকুৱা আপোনাৰ লগত মোৰ লগত কেতিয়াও মানে সেইবিলাক কৰিব নোৱাৰে, তাৰ বাবে লক্ষ্য ৰাখিব।